নমস্কাৰ কপিল কাকতিৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিদৰে ঋণ নিয়ন্ত্ৰণ কৰে। আমি এটা কথা জানো যে চৰকাৰে ডেফিচিট ফাইনেন্সিং বা ঘাটি বাজেটৰ জৰিয়তে বা চৰকাৰী ব্যয়ৰ জৰিয়তে যি মুদ্ৰাৰ বজাৰত বস্তু আৰু সেৱাৰ চাহিদা ক্ৰমান্বয়ে বাঢ়ি আহিছে, সেই চাহিদা বৃদ্ধিৰ লগে লগে কিন্তু বস্তুৰ ছাপ্লাই বাঢ়িব পৰা নাই। ইয়াৰ কাৰণ হয়তো প্ৰডাকশ্যন কম হৈছে, হয়তো পৰিৱেশৰ কাৰণেই হওক, আৰু এটা কাৰণে হয়তো কমিছে, কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে এচাম মানুহে, যাৰ কাৰণে বস্তুৰ ছাপ্লাই ডিমাণ্ডৰ সমানে কিন্তু বাঢ়িব পৰা নাই। যাৰ ফলত 1955-56 চনৰ পৰাই ভাৰতবৰ্ষত বস্তুসমূহৰ বা সেৱাসমূহৰ দাম ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা দেখা পোৱা গৈছে। আৰু এই বৃদ্ধি 1973 অৰ্থাৎ 1973-74 চনৰ পৰাই এই বস্তুৰ দামৰ বৃদ্ধিৰ যিটো প্ৰকোপ সেইটো আগতকৈ বেছিকৈ দেখা পোৱা গৈছে, যাৰ ফলত ভাৰতবৰ্ষত আমি মুদ্ৰাস্ফীতি হৈ আহিছে বুলি ক'ব পাৰোঁ। এনেধৰণৰ মুদ্ৰাস্ফীতি ৰোধ কৰিবৰ বাবে মুদ্ৰা কৰ্তৃপক্ষ হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা ডাঙৰ ভূমিকা আছে। এতিয়া জানো আহা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিদৰে ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান কম কৰি দিয়ে আৰু বস্তুসমূহৰ বা সেৱাসমূহৰ প্ৰতি চাহিদা মানুহৰ কম হৈ যায়, যাৰ ফলত বস্তুৰ দাম কমি যায় আৰু মুদ্ৰাস্ফীতি ৰোধ পায়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই একেখিনি উপায়েৰে মুদ্ৰা অস্ফীতিৰ সময়তো কাৰ্য সম্পাদন কৰে আৰু মুদ্ৰা অস্ফীতি ৰোধ কৰাত সহায় কৰে। ঋণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ প্ৰথম উপায়টো হৈছে বেংক ৰেট। বেংক ৰেট হৈছে বা বেংকৰ হাৰ হৈছে সেইটো হাৰ যিটো ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক বা তাৰ সদস্য বেংকসমূহলৈ আগবঢ়ায় কোনো নিৰ্দিষ্ট ছিকিউৰিটি বা বিলছ অফ এক্সচেঞ্জৰ বিপৰীতে বা অন্য কোনোবা নথিপত্ৰৰ বিপৰীতে বাণিজ্যিক বেংকসমূহলৈ আগবঢ়ায়। এখন দেশৰ যিমানবিলাক বিত্তীয় অনুষ্ঠান আছে, সকলোবিলাক বিত্তীয় অনুষ্ঠানৰ যিটো ইণ্টাৰেষ্ট ৰেট, সেই ইণ্টাৰেষ্ট ৰেটৰ যিটো ষ্ট্ৰাকচাৰ বা গাঁথনি, এই গোটেই গাঁথনিটোত বেংক ৰেটে সদায় ভাবিব নোৱাৰা এটা প্ৰভাৱ পেলাই আহিছে। এখন অৰ্থনীতি যেতিয়া মুদ্ৰাস্ফীতিৰ সন্মুখীন হয়, তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো বেংকৰ হাৰ সেইটো বৃদ্ধি কৰি দিয়ে। বেংকৰ হাৰ বৃদ্ধি কৰাৰ লগে লগে বাণিজ্যিক বেংকসমূহে বা সদস্য যিখিনি বিত্তীয় অনুষ্ঠান আছে, সেইসমূহে নিজৰ যিটো সুদৰ হাৰ আছে, জনসাধাৰণলৈ আগবঢ়োৱা সুদৰ হাৰ আছে, সেই সুদৰ হাৰো বঢ়াই দিবলৈ বাধ্য হয়। আৰু সেই সুদৰ হাৰ জনসাধাৰণে যেতিয়া বৃদ্ধি হোৱা দেখে, তেতিয়া জনসাধাৰণে বিত্তীয় অনুষ্ঠানসমূহৰ পৰা ঋণ ল'বলৈ অপাৰগতা প্ৰকাশ কৰে বা ল'লেও আগতকৈ বা পূৰ্বতকৈ কমকৈ লয়, যাৰ ফলত মুদ্ৰাৰ বজাৰলৈ মুদ্ৰাৰ যোগান কমি আহে। আৰু তোমালোকে হয়তো জানা, অৰ্থনীতি এখনত যেতিয়া মুদ্ৰাৰ যোগান কমি আহে, তেতিয়া মানুহৰ হাতে হাতে মুদ্ৰাও কমি আহে, অৰ্থাৎ বস্তুৰ প্ৰতি যিটো চাহিদা, সেই বস্তুৰ চাহিদাও কমি আহে আৰু লাহে লাহে বস্তুৰ দামো কমি আহে। আৰু এইদৰেই মুদ্ৰাস্ফীতি কেন্দ্ৰীয় বেংকৰ বা ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৰোধ কৰা হয়। ঠিক তেনেদৰে মুদ্ৰা অস্ফীতিৰ সময়তো কেন্দ্ৰীয় বেংক হিচাপে ৰিজাৰ্ভ বেংকে বেংকৰ হাৰটো কমাই দিয়ে। বেংকৰ হাৰ কমাই দিয়াৰ লগে লগে যিখিনি বিত্তীয় অনুষ্ঠান আছে, সেই বিত্তীয় অনুষ্ঠানসমূহেও নিজৰ যিটো সুদৰ হাৰ জনসাধাৰণলৈ আগবঢ়ায়, সেই সুদৰ হাৰো কমাই দিয়ে। আৰু সুদৰ হাৰ কম হোৱা দেখি জনসাধাৰণে বিত্তীয় অনুষ্ঠানসমূহৰ পৰা বা বেংকসমূহৰ পৰা ঋণ আগতকৈ বেছি ল'ব বিচাৰে আৰু অৰ্থনীতিলৈ মুদ্ৰাৰ যোগানৰ পৰিমাণ পূৰ্বতকৈ বৃদ্ধি পায়। আৰু মুদ্ৰাৰ যেতিয়াই যোগান বাঢ়ি যায়, মানুহৰ হাতে হাতে ইনকামো বাঢ়ি যায় আৰু বস্তুৰ প্ৰতি চাহিদাও বাঢ়ি যায়। আৰু বস্তুৰ চাহিদা বঢ়াৰ লগে লগে বস্তুৰ প্ৰতি যিটো বস্তুৰ দাম, সেই বস্তুৰ দামো বাঢ়ি যায়, যাৰ ফলত মুদ্ৰা অস্ফীতিৰ সময়ত দেখা দিয়া যি সমস্যা, সেই সমস্যা ৰিজাৰ্ভ বেংকে ৰোধ কৰাত সুবিধা হয়। এতিয়া আহোঁ আমি খোলা বজাৰ প্ৰক্ৰিয়া বা মুকলি বজাৰ প্ৰক্ৰিয়া, যাক ইংৰাজীত কয় অ'পেন মাৰ্কেট অপাৰেশ্যন। গতিকে অ'পেন মাৰ্কেটত কিদৰে অপাৰেশ্যন হয় বা কিদৰে কাৰ্য সম্পাদন কৰা হয়, সেইটো জানিবৰ বাবে
আমি তাৰ আগতে বণ্ডৰ বিষয়ে জানিলে বেছি ভাল হ'ব, যাক অসমীয়াত প্ৰতিভূতি বুলি কয়। তো এই বণ্ড সাধাৰণতে দুই প্ৰকাৰ হয়। এটা হৈছে কৰ্পৰেট ছেক্টৰৰ বণ্ড, কৰ্পৰেট বণ্ড, আৰু এটা হৈছে গভৰ্ণমেণ্ট বণ্ড। আৰু ভাৰতৰ ক্ষেত্ৰত ইয়াত গভৰ্ণমেণ্ট ছিকিউৰিটি বুলিব পাৰি। গতিকে তাক আমি জানি ল'লে বেছি ভাল হ'ব। আৰু আজিৰ আলোচনাত আমি গভৰ্ণমেণ্ট বণ্ডৰ বিষয়েহে মূল কথা আমি ৰাখিম। আমি প্ৰথমে জানিব লাগিব যে চৰকাৰৰ যিখিনি বণ্ড সেইখিনি আচলতে চৰকাৰে লোৱা এক প্ৰকাৰৰ ধাৰ বা ঋণ। চৰকাৰে ঋণ ল'বৰ বাবে চৰকাৰে বণ্ড বিক্ৰী কৰে, আৰু বণ্ড বিক্ৰীৰ ফলস্বৰূপে যিখিনি পইচা পায় সেইখিনিয়ে চৰকাৰে বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক বা উন্নয়নমূলক কিছুমান কাৰ্য সম্পাদন কৰিবলৈ সেই পইচাখিনি ব্যৱহাৰ কৰে। বা যি কি নহওক, এতিয়া আমাৰ আহিলে এই চৰকাৰে যিখিনি বণ্ড বিক্ৰী কৰে সেইখিনি ষ্টক এক্সচেঞ্জতে বিক্ৰী কৰিব, কিন্তু চৰকাৰে ৰিজাৰ্ভ বেংকৰ সহায় লয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সহায় লয়। আৰু ষ্টক এক্সচেঞ্জত সেইখিনি সাধাৰণতে কিনা বেচা কৰে বাণিজ্যিক বেংকসমূহে বা যিখিনি নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউট আছে, অৰ্থাৎ অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠান আছে, সেইসকলে এই বণ্ডবিলাক ক্ৰয় কৰে। কোনো ব্যক্তিয়েও চৰকাৰী এই বণ্ড বিভিন্ন উপায়েৰে ক্ৰয় কৰিব পাৰে। এতিয়া আহোঁ আমি আমাৰ মূল কথালৈ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই চৰকাৰী বণ্ড কিনা বেচাৰ যোগেদি কিদৰে ভাৰতৰ অৰ্থনীতিলৈ এটা সন্তুলন ৰক্ষা কৰিবলৈ চেষ্টা কৰে, বা মুদ্ৰাস্ফীতিয়ে হওক বা মুদ্ৰা অপস্ফীতিয়ে হওক এনেধৰণৰ সমস্যা নাইকিয়া কৰিবলৈ চেষ্টা কৰে, তাক আমি এতিয়া শিকিম। ইয়াৰ বাবে এটা উদাহৰণ লোৱা যাওক। ধৰা হ'ল এখন চৰকাৰী বণ্ড, তাত লিখা আছে 100 টকা বুলি, অৰ্থাৎ 100 টকাৰ এখন বণ্ড। এই 100 টকাৰ বণ্ডখন বজাৰত 90 টকাতে পোৱা যাব, আৰু সেই সময়ত তাৰ প্ৰতি যিটো ইণ্টাৰেষ্ট ৰেটটো বেছি হৈ থাকিব, মানে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানতকৈ ইণ্টাৰেষ্ট ৰেটটো বেছি হৈ থাকিব। তো ব্যক্তিয়ে কি ভাবিব যে 100 টকীয়া বণ্ডখন 90 টকাতে পাব, আৰু একেটা সময়ত 100 টকাৰেই সুদ পাব, তাকো বেংকৰ সুদৰ হাৰ বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ সুদৰ হাৰতকৈ বেছি। গতিকে সাধাৰণতে মানুহে চৰকাৰী বণ্ডখন কিনিব বিচাৰিব, যিহেতু ইয়াত দুটা সুবিধা সংলগ্ন হৈ আছে। কিন্তু ইয়াৰ ফলত মানুহৰ হাতত থকা যি নগদ টকা সেইখিনি কিন্তু ৰিজাৰ্ভ বেংকৰ হাতলৈ গুচি যাব, আৰু ক'বলৈ গ'লে মানুহৰ হাতত থকা যিটো তাৰল্যতা, মুদ্ৰাৰ তাৰল্যতা, সেইটো কমি গুচি যাব। আৰু ৰিজাৰ্ভ বেংকে সেইখিনি লোৱাৰ লগে লগে অৰ্থনীতিখনত মুদ্ৰাৰ যোগান কমি যাব। মুদ্ৰাৰ যোগান কমি যোৱাৰ লগে লগে মানুহৰ হাতত থকা ইনকাম কমি যাব, আৰু ইনকাম কমি যোৱাৰ লগে লগে মানুহৰ বস্তুৰ প্ৰতি চাহিদা কমি যাব, আৰু বস্তুৰ দামো কমি যাব, যাৰ ফলত এখন অৰ্থনীতিত হৈ থকা মুদ্ৰাস্ফীতি সেইখিনি ৰোধ কৰাত ৰিজাৰ্ভ বেংক সফল হ'ব। অন্যহাতে যেতিয়া মুদ্ৰা অপস্ফীতি চলি থাকিব, তেতিয়া ৰিজাৰ্ভ বেংকে মানুহৰ হাতত মুদ্ৰাৰ যোগান আৰু বঢ়াব বিচাৰিব, বা অৰ্থনীতিত মুদ্ৰাৰ যোগান বঢ়াব বিচাৰিব। সেইকাৰণে কি কৰিব, যিখিনি বণ্ড আছিলে সেই চৰকাৰী বণ্ড, সেই নিৰ্দিষ্ট বণ্ডখিনি মানুহৰ হাতৰ পৰা বা জনসাধাৰণৰ হাতৰ পৰা যাতে কেন্দ্ৰীয় বেংকলৈ উভতি যায়, তাৰ বাবে কিছুমান ব্যৱস্থা হাতত ল'ব, যাতে অৰ্থনীতিত তাৰল্যতা বৃদ্ধি পায়। তাৰ বাবে বেংকে কি কৰিব, যিখিনি বণ্ড মানুহৰ হাতে হাতে আছিলে, চৰকাৰী বণ্ড মানুহৰ হাতে হাতে আছিলে, সেই বণ্ডবিলাকৰ ওপৰত দিয়া যিখিনি সুদ, সেই সুদৰ হাৰটো অতি কমাই দিব, যাৰ ফলত মানুহে বণ্ডখন ৰখাৰ কোনো লাভালাভ নেদেখিব। সেইবাবে বণ্ডখিনি মানুহেও বিক্ৰী কৰিবলৈ চেষ্টা কৰিব, যিহেতু সুদৰ হাৰ কম, আৰু মানুহেও বণ্ডৰ এটা উচিত দাম পাব, ভাল দাম এটা পাব। আগৰ দৰে 90 টকাত যিদৰে কিনিছিলে 90 টকাতে বিকিবলগীয়া নহয়, গতিকে 100 টকাৰ মানতে বিকিব পাৰিব। গতিকে মানুহেও দুটা সুবিধা এই ক্ষেত্ৰত লাভ কৰিব, যে যিমানত কিনিছিলে তাতকৈ বেছি দামত বিকিব পাৰিছে, আৰু দ্বিতীয়তে এই সময়ত সুদৰ হাৰো কমি গৈছে। গতিকে মানুহে বণ্ডখন হাতত ৰখাতকৈ মুদ্ৰা হাতত ৰখাটো বেছি পচন্দ কৰিব, যাতে মানুহে সেই মুদ্ৰা বেংক বা অন্য কোনোবা প্ৰতিষ্ঠানত থ'বলৈ বা অন্য প্ৰডাকশ্যন ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সুবিধা পায়।
এতিয়া আহোঁ আমি এটা অন্য এটা উপায়লৈ, যিটোক আমি ক'ব লাগিব নগদ সংৰক্ষণ অনুপাত, ইংৰাজীত কয় কেছ ৰিজাৰ্ভ ৰেচিঅ'। ইয়াৰ অৰ্থ হৈছে বেংকে, প্ৰতিটো বাণিজ্যিক বেংকে নিজৰ জমা পুঁজিৰ প্ৰাথমিক আমানতৰ এটা নিৰ্দিষ্ট অংশ কেন্দ্ৰীয় বেংকত অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জমা থ'ব লাগে, আৰু সেই অংশটোকে আমি কওঁ নগদ সংৰক্ষণ অনুপাত। এই নগদ সংৰক্ষণ অনুপাতৰ হাৰ যিমানেই বাঢ়ি যাব সিমানেই এটা বাণিজ্যিক বেংকৰ লোন দিব পৰা যিটো কেপাচিটি সেইটো কমি যাব, আৰু যিমানেই এই নগদ সংৰক্ষণ কমিব সিমানেই লোন দিব পৰা কেপাচিটি বাঢ়ি যাব। মুদ্ৰাস্ফীতিৰ সময়ত কেন্দ্ৰীয় বেংকে নগদ সংৰক্ষণ অনুপাতটো বঢ়াই দিয়ে, যাৰ ফলশ্ৰুতিত বাণিজ্যিক বেংকে ঋণ দিব পৰা যিটো কেপাচিটি সেইটো কমি যাব, আৰু মানুহৰ হাতে হাতে বা অৰ্থনীতিখনত মুদ্ৰাৰ যোগান কমি যাব। মুদ্ৰাৰ যোগান কমি যোৱাৰ লগে লগে মানুহৰ বস্তুৰ প্ৰতি চাহিদা কমি যাব, আৰু এটা সময়ত বস্তুৰ দাম কমি যাব, আৰু মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায় হ'ব। আৰু মুদ্ৰা অপস্ফীতিৰ সময়ত ইয়াৰ সম্পূৰ্ণ ওলোটা উপায় প্ৰয়োগ কৰা হ'ব। ৰিজাৰ্ভ বেংকৰ অন্য এটা উপায় হৈছে SLR পৰিৱৰ্তন কৰি। SLR ফুল ফৰ্মটো হৈছে ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ', অৰ্থাৎ বাণিজ্যিক বেংকে প্ৰাথমিক আমানতৰ এটা নিৰ্দিষ্ট অংশ নিজৰ হাততে নগদ হিচাপে ৰাখিব লাগিব বা লিকুইড হিচাপত ৰাখিব লাগিব, তাৰ অৰ্থাৎ তৰল অৱস্থাত ৰাখিব লাগিব। এইটো কেন্দ্ৰীয় বেংকৰ নিৰ্দেশ থাকে, আৰু এই যিটো হাৰ থাকে, যিটো ৰেচিঅ', সেইটো কেন্দ্ৰীয় বেংকে সময়ে সময়ে পৰিৱৰ্তন কৰাও দেখা যায়। এই SLR পৰিমাণ যিমানেই বাঢ়ি যাব সিমানেই বাণিজ্যিক বেংকৰ ঋণ দিব পৰা কেপাচিটিটো কমি যাব, আৰু যিমানেই SLRৰ হাৰটো কমি যাব, ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ'টো কমি যাব, সিমানেই বাণিজ্যিক বেংকে অধিক হাৰত মানুহলৈ বা জনসাধাৰণলৈ ঋণ আগবঢ়াব পাৰিব। মুদ্ৰাস্ফীতিৰ সময়ত ৰিজাৰ্ভ বেংকে SLRৰ পৰিমাণটো বঢ়াই দিবলৈ বাণিজ্যিক বেংকক নিৰ্দেশ দিয়ে, অৰ্থাৎ লিকুইড কৰি পইচাটো বেছিকৈ ৰাখিব লাগিব, তৰল অৱস্থাত মুদ্ৰা বেছিকৈ ৰাখিব লাগিব বুলি বাণিজ্যিক বেংকলৈ নিৰ্দেশ দিয়ে, যাৰ ফলশ্ৰুতিত বাণিজ্যিক বেংকৰ ঋণ দিব পৰা যিখিনি পইচা থাকে, যিখিনি মুদ্ৰা থাকে, সেই পইচাখিনি কমি যায় আৰু ঋণ দিব পৰা কেপাচিটিটো কমি যায়, যাৰ ফলত অৰ্থনীতিখনৰ মুদ্ৰাৰ যোগানো কমি যায়, আৰু মানুহৰ বস্তুৰ প্ৰতি যিটো চাহিদা সেইটো কমি যায়, আৰু এটা সময়ত বস্তুৰ দাম কমিবলৈ ধৰে, আৰু এইদৰে মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায় হয়। ঠিক তেনেদৰে মুদ্ৰা অপস্ফীতিৰ সময়ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো SLR পৰিমাণ সেইটো কি কৰে, কমাই দিয়ে। কমাই দিয়াৰ লগে লগে মুদ্ৰাৰ যোগান অৰ্থনীতিখনত বাঢ়ি যায়, আৰু মানুহে বস্তুৰ প্ৰতি চাহিদা বৃদ্ধি কৰিবলৈ ধৰে, আৰু এটা সময়ত বস্তুৰ দাম বাঢ়িবলৈ লয়, আৰু মুদ্ৰা অপস্ফীতি ৰোধ কৰাত সহায় হয়। এতিয়ালৈকে উল্লেখ কৰা সকলোকেইটা উপায় আমি পৰিমাণগত পদ্ধতি বা কোৱান্টিটিভ ইনষ্ট্ৰুমেণ্টৰ ভিতৰত আমি ধৰিব পাৰিম, আৰু ইয়াৰ বাদেও কিছুমান কোৱালিটেটিভ ইনষ্ট্ৰুমেণ্টো আছে, যাৰ সহায়ত ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি বা মুদ্ৰা অপস্ফীতিৰ দৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় হয় ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে। তাৰে প্ৰথমটো হৈছে প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ বা ৰেগুলেশ্যন অফ মাৰ্জিন ৰিকুৱাৰমেণ্টছ। এই কথা এটা উদাহৰণৰ সৈতে বুজালে বেছি ভাল হ'ব। ধৰি লৈছোঁ এডোখৰ মাটিৰ বন্ধকীৰ বিপৰীতে বাণিজ্যিক বেংকে ঋণ আগবঢ়াব বিচাৰিছে এজন ব্যক্তিক, আৰু বাণিজ্যিক বেংকে কৈছে যে সেই মাটিডোখৰ বিপৰীতে আমি 70% আপোনাক ঋণ আগবঢ়াম। তেনেস্থলত মানুহজনে হয়তো ঋণ ল'বলৈ নিবিচাৰিব পাৰে, আৰু যদি বাণিজ্যিক বেংকটোৱে কয় যে নহয়, এই মাটিডোখৰৰ বন্ধকীৰ বিপৰীতে আমি আপোনাক 90% ঋণ আগবঢ়াম, তেতিয়া হয়তো মানুহজনে ঋণ ল'বলৈ আগতকৈ অধিক উৎসাহিত হ'ব আৰু ঋণটো ল'ব। গতিকে আমি বুজিব পাৰিছোঁ যে প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ বা যিটো আমি ৰেগুলেশ্যন অফ মাৰ্জিন ৰিকুৱাৰমেণ্ট বুলি কৈছোঁ, তাৰ অৰ্থটো হৈছে ঋণ অনুমোদন হোৱা যিটো পৰিমাণ, আৰু সেই ঋণৰ ওপৰত বেংকে যিটো বাণিজ্যিক বেংকটোৱে যিটো বন্ধকী পত্ৰ বিচাৰিছে তাৰ যিটো মূল্য, সেই দুয়োটাৰ পাৰ্থক্য কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰি দিব বাণিজ্যিক বেংকক, যাৰ জৰিয়তে ঋণৰ সৰবৰাহৰ ওপৰত প্ৰভাৱ পৰিব। বাছনিমূলক কৌশলৰ দ্বিতীয়টো হৈছে নৈতিক আবেদন। কেন্দ্ৰীয় বেংক যিহেতু এখন অৰ্থনীতিৰ মুদ্ৰাৰ কৰ্তৃপক্ষ, গতিকে কেন্দ্ৰীয় বেংকৰ কিছুমান অনুৰোধ বাণিজ্যিক বেংকে সাধাৰণতে নেপেলায়। সেইবাবে কেন্দ্ৰীয় বেংকে কেতিয়াবা কি কৰে,
ঋণ নীতিত সহযোগ কৰিবলৈ ধৰি লৈছোঁ হ্ৰাসেই হওক বা বৃদ্ধিয়েই হওক যি ঋণ নীতিয়ে নলওক লাগিলে সেই ঋণ নীতিত সহযোগ কৰিবলৈ বাণিজ্যিক বেংকক আহ্বান জনায় আৰু বাণিজ্যিক বেংকেও কেন্দ্ৰীয় বেংকৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায়। বাছনিমূলক কৌশলৰ অন্য এটা উপায় হৈছিলে বাছনিমূলক ঋণ নিয়ন্ত্ৰণ। এই পদ্ধতি সাধাৰণতে দুটা দিশত আলোচনা কৰিব পাৰি, যোগাত্মক আৰু ঋণাত্মক। যোগাত্মক ক্ষেত্ৰত কি হয়, কিছুমান নিৰ্দিষ্ট খণ্ডলৈ ঋণসমূহ বেছিকৈ আগবঢ়াবলৈ বা অগ্ৰাধিকাৰ দিবলৈ জনোৱা হয়। আৰু ঋণাত্মক দিশত আলোচনা কৰিবলৈ হ'লে এনেকুৱা হ'ব যে কিছুমান খণ্ডলৈ ঋণ সাধাৰণতে আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট নিয়ন্ত্ৰণ যাতে ৰক্ষা কৰা হয় তাৰ প্ৰতি সাৱধান হ'বলৈ জনোৱা হয়। বাছনিমূলক কৌশলৰ শেষৰটো হৈছে প্ৰত্যক্ষ কাৰ্য। কেন্দ্ৰীয় বেংকে কিছুমান আদেশমূলক আৰু নিয়ন্ত্ৰণমূলক কাৰ্য সম্পাদন কৰে। বাণিজ্যিক বেংকে যদি নিজৰ নিয়মমতে কাম নকৰে তেতিয়া মৌদ্ৰিক শাস্তিমূলক ব্যৱস্থা জাৰি কৰে বা বাণিজ্যিক বেংকৰ স্বীকৃতিও বাতিল কৰে, বা এনেকুৱাও কেতিয়াবা কৰিব পাৰে বেংক ব্যৱসায় পৰিচালনা কৰিবলৈ যি অনুমতি আগবঢ়াইছিলে সেই অনুমতিও বাতিল কৰা দেখিবলৈ পোৱা যায়। তেনেধৰণৰ কিছুমান শাস্তি বা প্ৰত্যক্ষ কাৰ্য কেন্দ্ৰীয় বেংকৰ দ্বাৰা চলোৱা হয়। এইদৰে কেন্দ্ৰীয় বেংকে বাছনিমূলক কৌশলৰ জৰিয়তে ঋণৰ প্ৰয়োজনীয়তা আৰু অপ্ৰয়োজনীয়তা বিচাৰ কৰে।